হেল্ল' এভৰিৱান, এতিয়া হৈছে পুৰা 8টা বাজিব না 5 মিনিট। আজি শ্বুট কৰিছোঁ ৰাতি, কাৰণ আজি এটা ৰেচিপি বনাম। তেওঁৰ মনৰ পচন্দৰ ৰাতি ভাতি পেলাই ভিডিঅ' দেখাই আছিলে না, আছিল নে দেখাই বনাম, তাৰপিছত ক'ব কি টেষ্টি কৰি খাব লাগিব। আৰু এতিয়া মই ভাতি পেলাই যাই পেলাই মুডটো অলপ বেয়া হৈছিলে, তাৰ কাৰণে আনিছোঁ। খুলি চাওকচোন। খুলিব নোৱাৰোঁ, খুলিব নোৱাৰোঁ। আজি ৰেচিপিটো হ'ল চয়াবিনৰ দেই, চয়াবিনৰ। এইটো এটা চিকেন পকৰা আনিছোঁ। বেকাৰ থাকে নেকি? ঠিক আছে, নেক্সট টাইম নানো। এইটো হৈছে ভেজ ফ্ৰাইড ৰাইচ, এইটো হৈছে ফুচকা। ফাৰ্ষ্টতে ফুচকা খাই ল'বনে? অঁ, তাৰপিছত ন ঘৰত নে এইটো খাব? এইটো দিছে কিবা চব্জি জ্বালা নেকি? নাম উল্টাই আছোঁ। খাই লওঁ, ৰাতি নাখালে দেৰিকৈ খাই ল'ব। কাপোৰটো বদলাই লওঁ। চচটো আনিব লাগিব। ফ্ৰাইড ৰাইচ কেনেকুৱা আছিলে? টেষ্টি আছিলে না? ফ্ৰাইড ৰাইচটো বহুত ধুনীয়া আছিলে। আৰু এতিয়া খাম আমি কি ইয়াৰ ফুচকা। আপুনি আজি কিবা এটা বেলেগ টেষ্ট আহিছে কিন্তু। কি আজি কিবা নানো নেকি? তাৰপৰা কৈছোঁ নহ'ব, তুমি আনিছা। আনিছোঁ, তাতে তাৰ দোকান খোলা আছে মানে, সেইকাৰণে। সময় একা নাই, সেইকাৰণে মানা কৰিছোঁ। বহুত দিন হৈছে নেকি? 3 দিনমান পাইছোঁ। এতিয়া আপুনি খাব মই এইফালে ৰেচিপিটো বনাবৰ কাৰণে পিঁয়াজ লৈছোঁ, বিলাহী, কাজু বাদাম, এই যে ইলাইচি, এটা আখৰোট, আমৰ বাদাম, ইফালে নহৰু আৰু এতিয়া জ্বালা। নহৰু এতিয়া জ্বালা। তো এইখিনি পানীত অলপমান টাইম ফিটাই থৈ দিম, তেতিয়ালৈকে মই বাকী প্ৰচেছটো কৰোঁ। ইয়াতে মই পিঁয়াজ, নহৰু, জ্বালা এইফালে কাটি লৈ কিনে ভালকৈ ধুই পাখলি সিহঁতত মই কেৰাহীত কেৰাহীটোত অলপমান তেল দি পেলাই ভাজি পেলাই এইখিনি ব্লেণ্ড কৰি ল'ম, মানে মিক্সাৰত গুড়া কৰি ল'ম। বা পাতা থাকিলে মিক্সাৰ যদি জান নাই, পাতাত বটি ল'লে হ'ল। পূৰা হাই কৰি লৈছোঁ। মই তেল দিম, মিঠাতেল পেলাই দিয়ে আৰু ইয়াতে চয়াবিনখিনি গৰম পানীত অলপমান ভিজাই থৈছোঁ। আৰু ইয়াতে আছে যিখিনি ড্ৰাই ফ্ৰুট আছে, তাতে অলপমান ভিজাই থৈ দিছোঁ পানীত। এইখিনি যে খালে যে হজম হ'ব লাগিব ন, তেতিয়া খাব পাৰিব। এইখিনি অলপমান ভিজাই থৈ দিছোঁ, ভাজি লওঁ। তেল দিম, বাবা
এইখিনি ৰেডি কৰি গেছটো বন্ধ কৰি দিলোঁ ঠাণ্ডা হ'ব দিওঁ তেতিয়ালৈ কিন্তু চয়াবিন এইবিলাক চাফা টাফা কৰি পেলাই যোগাৰখিনি কৰিলোঁ তেতিয়ালৈ মই চয়াবিনখিনি গুড়া কৰি লৈছোঁ তাৰপিছত তেওঁকলে কি আলু দিব লাগিব ইয়াতে সেইকাৰণে কুকাৰত দি পেলাই আলু বইল কৰি দিছোঁ এইফালে ড্ৰাই ফ্ৰুটখিনি অলপমান জাষ্ট অলপমান আৰু বিনা তেলতে আৰু তেল নিদি বেছি তেল খাই থাকিলে আৰু পেট বাঢ়ি যাব না অলপমান ফ্ৰাই কৰি দিওঁ অলপমান ৰঙা পৰি গৈছেচোন এতিয়াখিনি গৰম কেৰাহীটো অলপমান ৰঙা পৰি যাব গেছটো কৰি দিম আলু বইল কৰিব দিছোঁ তেতিয়ালৈকে এইখিনি অলপমান ঠাণ্ডা হ'ব দিওঁ নতুবা গৰম গৰমে ব্লেণ্ড কৰিলে এই প্ৰব্লেম হ'ব তো আধা চামুচ বুলি ক'ব পাৰি হালধি মিৰ্চ ইয়াতে দিম ব্লেক পেপাৰ অলপমান নাকত ধৰিছে আৰু তাৰপিছত ইয়াতে অলপমান দিম আটা তাৰপিছত দিম কৰ্ণফ্ল'ৰ এতিয়া মোৰ বস্তু দিয়া হৈ গ'ল লাষ্ট আছে আলুখিনি হ'লে ইয়াতে দি দিম আলু চেলে ইয়াতে দি দিলোঁ এতিয়া বৰ্তমান এইখিনি ইয়াত পিটকি কিনে গোল গোল বনাই কিনে ৰেডি কৰি থ'লোঁ ইফালে মই তেলত পকৰীকেইটা মানে যিটো বেচন চয়াবিনৰ গোল বেচন দি পেলাই আটা দি পেলাই যিটো গোল কৰিছিলোঁ সেইটো ইয়াতে দি দিছোঁ তেলত অলপমান ফ্ৰাই হ'ব দিওঁ তেতিয়ালৈকে সিজাই এনেকৈ ইফালে এই লাড্ডুকেইটা এনেকৈ ভাজি লৈছোঁ ইয়াতে ব্লেণ্ড কৰা বস্তুখিনি দি লৈছোঁ ইয়াতে যাব এতিয়া মছলা হালধি নিমখ ৰং গুড়া যি আছে এইখিনি পূৰা উতলাৰ পিছত সেই পকৰাকেইটা ইয়াতে দি দিওঁ ধনিয়াৰ গুড়া মছলা অলপমান হালধি বাকী যে তেনেকৈ অলপমান ভাজি লওঁ পৰঠা বনাই আছিলে পিঁয়াজৰ পিঁয়াজি পৰঠা বনাওঁতে পিঁয়াজকেইটা বাহিৰতহে ওলাই গ'ল এইফালে বনাইছোঁ পৰঠা পিঁয়াজি পৰঠা এয়া কাঁচা পিঁয়াজ দি পেলাই চব ফ্লক বনি গৈছে অলপ আৰু এইফালে আছে চব্জি আমাৰ খাই কেনেকুৱা টেষ্ট পায়